গোটেই ৰাতিটো বৰষুণ একদম ৰাতিপুৱালৈকে আৰু দুপৰীয়া বাৰু অলপমান কমিল তাৰপিছত আমি ওলালোঁ দৰা ঘৰত যাব মানে কইনা ঘৰৰ মানুহখিনিক বোলে নিমন্ত্ৰণ দিছে ভাত খাবৰ কাৰণে গ'লোঁ ভাত খাব এতিয়াতো মই বেছি নিয়ম কানুন নাজানো আৰু মই এইটো কথা গম পাইছোঁ যে আজি কইনাক নানে তথাপিও কিয় বা মাতিছে নাজানো খাব মাতিছে খাইছোঁ বঢ়িয়াকৈ বিন্দাছ ফটো চটো উঠিছোঁ এণ্ড ৰিটাৰ্ণ আহিছোঁ আৰু ৰিটাৰ্ণ আহোঁতে সোমাইছোঁ মই মোৰ মাৰ মামাকৰ ঘৰত এয়া বাৰু মোৰ মামাই হয় কিন্তু এইখিনি আপোনালোক পিছত দেখাম বলক এতিয়া আগেন যাওঁ মোৰ মামাৰ ঘৰত আৰু ইয়াতে আহিয়ে কাপোৰ চাপোৰ চেঞ্জ কৰি লৈ মই আম ৰুকা আৰম্ভ কৰিছোঁ আপোনালোকে বিশ্বাস কৰিবনে এই বছৰটো টেঙা আম মোৰ এয়ে ফাৰ্ষ্ট ঘৰত যে অকলে অকলে কোনো লগ নাই সেইকাৰণে খোৱাই নহয় তাৰপিছত আমি ওলালোঁ মাৰ মামাহঁতৰ ঘৰত যাব যাওঁতে আমি এখন দোকানত সোমালোঁ আৰু দোকানীজন দেখা পাইছেনে কিমান ডাঙৰ সেইকাৰণে মাই তাক হেল্প কৰি দিলে তাৰপিছত এয়া আমি আহিলোঁ মাৰ মামাহঁতৰ ঘৰত বঢ়িয়াকৈ চাহ পানী খালোঁ আৰু তাৰ পৰা ৰিটাৰ্ণ আহোঁতে সোমালোঁ মাহীহঁতৰ ঘৰত যিহেতু অহাই নহয় আহিছোঁ যিহেতু চবৰ তাত সোমাই গৈছোঁ আৰু এয়া চাওকচোন ঘৰ পাই ঘৰত অহা নাই অঞ্জুৰ হাতৰ ইডলি জুতিলে হেমেন্দাহঁতৰ তাতে চাহ খালোঁ আৰু আজি ৰাতিৰ ভাত সাজ আমি সৰু মামীহঁতৰ ঘৰত খাম ৰাতি এয়া কৰিলোঁ অলপমান স্কিন কেয়াৰ আছিল